নমস্কাৰ বন্ধুসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল অসমৰ ৰাজনৈতিক বাতাবৰণ সাম্প্ৰতিক গৰম হৈ থকা এটি ইস্যু হৈছে মিয়া মিউজিয়াম আৰু এই মিয়া মিউজিয়ামৰ ওপৰত কিছু তথ্য আপোনালোকক জনাব চেষ্টা কৰিম মিয়া মিউজিয়ামৰ বীজ ৰোপণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু তথ্যভিত্তিক আপোনালোকক এই ভিডিঅ'টোত কিছু তথ্য জনাব চেষ্টা কৰিম মিয়া মিউজিয়ামৰ বীজ ৰোপণ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই আৰু এই দাবী কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজৰ আৰু মিয়া মিউজিয়ামৰ ইতিহাস কি তেখেতে এটি টিভি চেনেলত জনাইছিল তো বন্ধুসকল যি তথ্যৰ ভিত্তিত তেখেতে টিভি চেনেলত যি তথ্য প্ৰদান কৰিছিল সেই তথ্যখিনি মই আপোনালোকক ফিজিক্যাল দেখুৱাবলৈ চেষ্টা কৰিম তো বন্ধুসকল ইয়াৰ পিছতো আপোনালোকক বিশ্বজিৎ নাথ তেখেতে কিছু তথ্য প্ৰদান কৰিছিল ফেচবুকত আৰু সেই তথ্যখিনি আপোনালোকক প্ৰথমতে দেখুৱাই ল'ব চেষ্টা কৰিম কাৰ বাবে অসমত মিয়া মিউজিয়াম স্থাপন হ'ল এই প্ৰক্ৰিয়াৰ বীজ ৰোপণ কৰিছিল কোনে অসমৰ গোৱালপাৰা জিলা লক্ষীপুৰৰ দবকাৰবিটাত এটা মিয়া মিউজিয়াম স্থাপন হ'ল তাকে লৈ হাহাকাৰ লাগিল মিয়া বুলি অসমত কোনো জনগোষ্ঠীয়ে নাই তৎসত্ত্বেও অসমত আজি মিউজিয়াম স্থাপন হ'ল এই হওক কোনে কিয় কৰিলে তাৰ যথাযথ বিশ্লেষণ কৰাৰ প্ৰয়োগ কৰিম আমি উভতি যাব লাগিব 2020 চনৰ মাৰ্চ মাহলৈকে 2020 চনৰ 24 মাৰ্চত অসম বিধানসভাত এখন প্ৰতিবেদন দাখিল কৰা হৈছিল প্ৰতিবেদনখন দাখিল কৰিছিল ডিপাৰ্টমেণ্টেলি ৰিলেটেড ষ্টেণ্ডিং কমিটি অন এডুকেশ্যন 2020 and 21 উক্ত বিধানসভাৰ ষ্টেণ্ডিং কমিটিৰ অধ্যক্ষ আছিল তদানীন্তন অগপৰ বিধায়ক উৎপল দত্ত বিজেপিৰ সদস্য বিধায়কসকল ক্ৰমে ডক্টৰ মনসিং ৰাংপি পদ্ম হাজৰিকা উৎপল বৰা গণেশ কুমাৰ লিম্বু বিনোদ হাজৰিকা ৰূপক শৰ্মা অগপৰ বিধায়ক সদস্য আছিল ববেন্দ্ৰ নাথ বৰালী ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিধায়ক আছিল চেয়াৰমেন আলী দুৰ্গা ভূমিজ ৱাজেদ আলী চৌধুৰী AIDFৰ বিধায়ক আছিল অনন্ত কুমাৰ মালো চাহাবুদ্দিন আহমেদ BPFৰ বিধায়ক আছিল থানেশ্বৰ বসমতাৰী কমলী বসমতাৰী এই কমিটিয়ে তেওঁলোকৰ অবজাৰভেশ্যন এণ্ড ৰিকমেণ্ডেশ্যনছ আৰ্ট এণ্ড কালচাৰ গ্ৰেণ্ট নাম্বাৰ 27ত কি কৈছে শুনক The committee recommends that one museum reflecting the culture and heritage of the people living in the shore safaris of Assam shall be established at Srimanto Shankardev Kalakshetra Guwahati. এই প্ৰস্তাৱ গৃহীত হোৱাৰ সময়ত উক্ত বিধানসভাৰ ষ্টেণ্ডিং কমিটিখনত অধ্যক্ষতা কৰিছিল আকৌ তদানীন্তন বিজেপিৰ বিধায়ক ডক্টৰ মনসিং ৰাংপিয়ে এতিয়া প্ৰশ্ন হ'ল এই ষ্টেণ্ডিং কমিটিখনত আটাইতকৈ বেছি বিধায়ক আছিল বিজেপি আৰু তেওঁলোকৰ সহযোগী দলৰ উক্ত বিধানসভাৰ ষ্টেণ্ডিং কমিটিখনেতো খুদ গুৱাহাটীৰ মাছমজিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত চৰচাপৰি এলেকাৰ বাবে এটা পৃথক মিউজিয়াম স্থাপন কৰাৰ পোষকতা কৰিছিল কিন্তু ভাগ্যে এতিয়া সেই মিউজিয়াম গুৱাহাটীত স্থাপন নহয় গোৱালপাৰা জিলাত স্থাপন হ'ল এতিয়া বুজিলে নহয় অসমত কাৰ বাবে মিয়া মিউজিয়াম স্থাপন হ'ল আৰু এই মিয়া মিউজিয়ামৰ বীজ কোনে ৰোপণ কৰিছিল ইয়াকে কয় লোককে দেখুৱাই কেটিৰানো মাৰিবা ভিতৰণি নেৰিবা বেথা বিশ্বজিৎ নাথ 15/10/2022 গুৱাহাটী এই আছিল বিশ্বনাথ নাথৰ এটি পোষ্ট আৰু তেখেতে কি তথ্যৰ ভিত্তিত এই তথ্যখিনি কৈছিল আপোনালোকক স্ক্ৰীনত মই দেখুৱাইছোঁ ইয়াতে চাওক আৰ্ট এণ্ড কালচাৰ গ্ৰেণ্ড নাম্বাৰ 27 তো ইয়াতে চাওক ইয়াতে এটি লিষ্ট দিয়া হৈছে মেম্বাৰসকলৰ ইয়াতে অধিকাংশ মেম্বাৰ কিন্তু বিজেপি দেখুওৱা হৈছে চাব পাৰিছে আপোনালোকে স্ক্ৰীনত এই তথ্যৰ ভিত্তিত তেখেতে এই তথ্যখিনি কৈছে ইয়াতে চাওক ডাইৰেক্টৰেট অফ কালচাৰেল এফায়াৰ্ছ ইয়াতে চিন দিয়া আছে আপোনালোকে চাব পাৰিছে সেইখিনি তো এই তথ্যখিনিৰ ভিত্তিত তেখেতে মিয়া মিউজিয়ামৰ বাবে দায়ী কোন বুলি কৈছে আৰু ইয়াৰ বীজ কোনে ৰোপণ কৰিছিল বুলি কৈছে আৰু এই তথ্যখিনি কংগ্ৰেছৰ মুখপাত্ৰ আব্দুল আজিজে দেখুৱাইছে নিউজ চেনেলত আৰু সেই তথ্যখিনি মই আপোনালোকক দেখুৱালোঁ ইয়াতে ভিডিঅ'টোত স্ক্ৰীনত মই দেখুৱাইছোঁ আপোনালোকক যে এই তথ্যৰ ভিত্তিত কোৱা হৈছে এতিয়া আচলতে কথা হ'ল যে অসমত মিয়া মিউজিয়াম স্থাপনৰ বাবে দায়ী কোন এই মিয়া মিউজিয়াম স্থাপন কৰাৰ বাবে উৎসাহ যোগাইছিল কোনে আৰু এই প্ৰশ্নৰ উত্তৰ কোনে প্ৰদান কৰিব ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আজিলৈ এৰিছোঁ ধন্যবাদ